বন্ধু-বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোত আমাৰ অসমীয়াৰ জাতীয় উৎসৱ বিহু, বহাগ বিহুৰ কথা ক'বলৈ গৈ আছোঁ। বিহু কি? বহাগ বিহু কি? বিহু শব্দৰ উৎপত্তি কিছুমান পণ্ডিতৰ মতে আহোম শব্দ পহু শব্দৰ পৰা হোৱা। পৈ মানে হৈছে পূজা আৰু হু মানে হৈছে গৰু। আন কিছুমান পণ্ডিতৰ মতে সংস্কৃত ভাষাৰ বিহু বৰ্ণৰ পৰা আহিছে এই বিহু শব্দটো। বিহু বুলি ক'লে আমি কেৱল নাচ গান, গীত বাদ্য ইত্যাদি পৰিৱেশনৰ কথাকে বুজোঁ। কিন্তু ব্যাপক অৰ্থত বিহু হ'ল এটা উৎসৱ, আমাৰ অসমীয়াৰ জাতীয় উৎসৱ। এই উৎসৱত পৰিৱেশন কৰা নৃত্যকে বিহু নাচ বা বিহু নৃত্য বোলা হয়। এই উৎসৱ কৃষিৰ লগত জড়িত, সেইবাবে কৃষি উৎসৱ বা লোক উৎসৱ বুলিও আমি ক'ব পাৰোঁ। আমি সকলোৱে জানো যে অসমীয়াৰ তিনিটা বিহু পালনৰ উদ্দেশ্য উপলক্ষ্য বেলেগ বেলেগ। বহাগ বিহু বা ৰঙালী বিহুত সেই নাচ গান কৰা হয়। এতিয়া আমি বহাগ বিহু কি সেই বিষয়ে অলপ আলোচনা কৰোঁ। বিহু সংস্কৃতিৰ ইতিবৃত্ত নামৰ কিতাপখনত ৰঞ্জিত গগৈদেৱে লিখিছে, বহাগ বিহু হৈছে কৃষ্টি সংস্কৃতিৰ উৰ্বৰা কঠীয়াতলী। বহাগৰ বুকুতে পালিত কৃষ্টিৰ কঠীয়া গেৰ ধৰি আঘোণৰ পথাৰত উৎপাদিত হয় সোণোৱালী সংস্কৃতিৰ। কৃষ্টি যদি পথাৰ, সেই পথাৰৰ বুকুত অংকুৰিত হোৱা ল-পহিয়া শৈশল সংস্কৃতি। এই বহাগ বিহুতে আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতিফলন হয়। বিহু আমাৰ বাপতি সাহোন। ডক্টৰ ভূপেন হাজৰিকাদেৱে তেখেতৰ গানৰ কলিত কৈ গৈছে, বহাগ মাথো এটি ঋতু নহয়, ই অসমীয়াৰ আয়ুস ৰেখা। বহাগ বিহু বা ৰঙালী বিহু আমি 7 দিনীয়াকৈ পালন কৰা হয়। দোমাহীৰ পৰা বহাগ মাহৰ 6 তাৰিখলৈ একেৰাহে 7 দিন আমি বিহু পালন কৰোঁ। লোক সংস্কৃতিৰ গৱেষক ডক্টৰ লীলা গগৈৰ মতে 7 বিহুৰ নামবোৰ এনেধৰণৰ: গৰু বিহু, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষত চেৰা বিহু। কিন্তু হেম বুঢ়াগোহাঁইৰ মতে 7 বিহুৰ নামবোৰ এনেধৰণৰ: প্ৰথমতে চতৰ বিহু, দ্বিতীয়তে ৰাতি বিহু, তৃতীয়তে গৰু বিহু, চতুৰ্থ মানুহ বিহু বা চেনেহী বিহু, পঞ্চম কুটুম বিহু, ষষ্ঠ মেলা বিহু বা হাত বিহু আৰু শেষত চেৰা বিহু। মুঠতে শেষত আমি ক'ব লাগিব, 7 বিহুৰ নামকৰণ যিয়েই নহওক, অতীতৰ পৰা এই 7 বিহুৰ পালন আমাৰ মাজত হৈ আহিছে।